Ơ đâu bỏ? Deh. Iman dunia lagi dia kunyit. আজি আমি আকৌ ওলাই আহিছোঁ ইয়াৰ ৰ'দক চাওক আজি ৰ'দৰ ভেকচিন আছে আৰু তাৰ আজি 15 মান্থছ কমপ্লিট হৈছে আজি তাৰ ভেকচিন MMR ভেকচিনৰ ছেকেণ্ড ড'জটো আছে তাকে আমি সময়মতে আচলতে ভেকচিনবোৰ দিয়াটো বহুত জৰুৰী সেয়া লৈ আহিছোঁ এয়া দেউতাকে গাড়ী চলাই আছে আমি তিনিজন আহিছোঁ আৰু জোনাক আইতাকৰ লগত আছে আৰু তাৰ লগৰ বন্ধুগৰাকী আছে যে তাৰ লগতে খেলি আছে আমি তাক ভেকচিন দিবলৈ ওলাই আহিছোঁ বৰ গহীনত আহিছে গম পোৱা নাই তেওঁলোকে বেজি দিব বুলি ৰ'দ আমি পালোহি এতিয়া বেজি ল'ব লাগিব দেই দেহা ব'লা ৰ'দ এতিয়া বেজি ল'ব লাগিব দেহা মানুহ বেজি ল'ব লাগিব ন হা কি কথা পাতিছা দেউতাৰ লগত কি কথা পাতিছা ইফালে আহিব দেউতা Punya uji dia mun laga. Dulu. Anak. টুকু ব'লা ভয় নকৰিবা বেজি দিব দেই হা মানুহ একো 1 ছেকেণ্ডত হৈ যাব দে বেজিলে ৰ'দে একদম পুৰা ফুটিকে আহিছে ন হা পুৰা ফুটিকে আহিছে না Dah itu. কি বস্তু এই মাছৰ জোল বনালোঁ আৰু আমালৈ অলপ হেৰি বনাইছোঁ তিয়ঁহৰ খাৰ তুমি খাই ভাল পাবি তিয়ঁহটো সঁচাকৈ এনেই দাইলত দি বা ভাজি খাই বেয়া লাগে কিন্তু খাৰ বনাই দিলে ভেও লাগে তিয়ঁহ ইয়াত ভাল লাগে হয় নহয় মজা লাগে তিয়ঁহ মজা লাগে তুমি ভাল পোৱাৰ কাৰণে বনাইছোঁ আকৌ এয়া চোৱা বুটটো দি দিম মজা বুট দি দিলোঁ কলাখাৰটো মই এতিয়া ঘৰত নাই কাৰণে মই কিনি আনিছিলোঁ সেইটো ভাল দেই ইয়াত ডিব্ৰুগড় দোকানখনৰ পৰা আনিছিলোঁ সম্প্ৰীতি বুলি ৰ'বা দেই জুচ বনাই দিম তো মালটাটো এসময়ত খাবলৈ বৰ ধুনীয়া হৈছে ভাত আনি থকাৰ মাজতে বুলি সিহঁতক অকণমান জুচ দি লওঁ এইটো যে ফিলিপছৰ এইটো চাইট্ৰাছ পেষ্টটো বহুত ভাল আকৌ একদম জুচ কৰিবৰ কাৰণে বৰ ভাল কিন্তু ধুনীয়াকৈ জুচটো ওলাই যায় এইটো মানে দুই চাইডে ঘূৰে এবাৰ এটা চাইডে আকৌ দাঙি পেলাই এনেকৈ কৰিলে এইটো উল্টা চাইডে ঘূৰে সেয়া উল্টাকৈ ঘূৰিছে আছোঁ এইটো পূৰা ওলাই যায় ন ধুনীয়াকৈ এইটো পৰা মানে বিৰাট সুবিধা হয় আৰু মৌচুমী বা এনেকুৱা মালটা বা নেমু ৰস খাবলৈ এইখিনি এইটোতে ধুনীয়াকৈ একদম মানে একদম ৰসটো দি দিলে বৰ ধুনীয়া এতিয়া দি দিয়ক খাব খাইছে দেই আমাৰ মালটাটোৰ টুকুৰাটোতে খাইছে ৰ'দে টেষ্টি নি ভাত দিলোঁ এয়া তোমাক আজি ভাত দিছোঁ মাছৰ জোল আৰু ভাত এইটো খালি মাছত কাঁইট আছে ইমান বাছি দিব লাগিব মই নিজে খাবানে হা ৰ'দক ক'ত বেজি দিলে ৰ'দক হাতত দিলে পাই
আমি এয়া খাবলৈ লৈছোঁ আৰু এয়া আপোনালোকক বনাই থাকোঁতে দেখাইছোঁ যে তিয়ঁহৰ খাৰ বুটৰ লগত বুট দাইলৰ লগতো ভাল হয় এই ৰেচিপিটো মোৰ আছে ব্লগত ছেকেণ্ড ব্লগটোতে আছে আৰু এয়া হ'ল ভোলৰ লগত মাছ এইটো ভাঙোন মাছ হয়নে এইটো হেৰি মাছ কুঁহি মাছ অঁ এই তিয়ঁহটো এনেকৈ বনাই খাই নাই বাৰু খাৰ দি আমি এনেকৈ খাওঁৱেই আৰু তিয়ঁহ আনিলে ন বৰ ভাল লাগে বিৰাট ভাল লাগে আৰু এতিয়া তিয়ঁহ পূৰা ওলাইছে বজাৰত তেতিয়াহ'লে আমি আৰম্ভ ৰেচিপি কৰোঁ মোৰ চেনেলত শ্বেয়াৰ কৰি থোৱা আছে খাই লৈছোঁ আজি মানে ৰ'দক যিহেতু ভেকচিন দি আনিলোঁ গতিকে ৰাতিলৈ কি হ'ব ঠিক নাই জ্বৰ উঠিব পাৰে MMR ভেকচিনটো দি আছোঁ সাধাৰণতে জ্বৰ উঠে ভাত খাই থকা মুখেৰে উঠি আহিবলগীয়া হ'ল কাৰণ আমাৰ ওচৰৰ গছজোপাত ধনেশ পক্ষী আহিছে আৰু আমাৰ বেলকনিলৈও আহে মই আচলতে কেপচাৰ কৰিব পৰা নাই ভালকৈ ভিডিঅ' যদি কৰিব পাৰোঁ আপোনালোকক মই নিশ্চয় শ্বেয়াৰ কৰিম কাৰণ ইমান আপৰুকীয়া আলহী ন আহিছে কাৰণে মই তেনেকৈয়ে ওলাই গ'লোঁ আৰু মানে কল এটা দি পেলাই নিমন্ত্ৰণ জনাইছোঁ আৰু কল খাই যিহেতু ধনেশ পক্ষীয়ে ভাল পায় সেইটো মোৰ মানে বন্ধু এগৰাকীয়ে জনালে মই বোলো কি দিমনো খাবলৈ তাৰপিছত কল দিলে ভাল বুলি কৈছে সেইকাৰণে মই বেলকনিত কল থৈ দিওঁ আহিলে মানে আৰু ভালো পায় চকলেট খাইছা ক'ত যোৱানো বাহিৰত ৰ'দ দিছে চুলি তুলি বান্ধি চোৱাচোন তাক খোলা আছে দেই খোলা আছে সেইকাৰণে কি হাঁহিটা মাৰি দিয়া হাঁহিটা মাৰি দিয়া মাক দিয়া কোন দিছে দিনটো ঘূৰি ফুৰে দেই খোৱা লাগে ককায়েকৰ ৰুমটো যেনিবা বিৰাট প্ৰিয় ককায়েকৰ ৰুমত দিলে সেইটো পাঁচপূৰণৰ পেকেটটো পালে পাই পেলাই ককায়েকৰ টেবুলত থৈ দিছেগৈ সজাই পেলাই দাদাক কি দিলা দাদাক কি থলা অকল বাহিৰত থাকিব লাগে তাক কৈ দিয়া তাক দিছে এটা দিছে তামোল দিছে